গুড মৰ্ণিং গাইজ MS লাইফত পুনৰবাৰ নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, মোৰো ভাল। ৰাতিপুৱা শুই উঠিয়ে ঘৰ দুৱাৰ চফা তফা কৰি তাৰপিছত আহিলোঁ জলকীয়া গছকেইজোপা অকণমান যতন ল'বলৈ, যিহেতুকে জলকীয়া গছকেইজোপা বস্তাত ৰুই থোৱা আছে। সেইবাবে নিতৌ জলকীয়া গছকেইজোপাত পানী দিব লগা হয়। তাতে আকৌ পুখুৰীটো কাষতে আছে, মোৰ পিছে সুবিধাই হয়। আৰু আপোনালোকক যে কৈছিলোঁ জলকীয়া গছকেইজোপাত জলকীয়া লগা নাই বুলি, চাওকচোন ফাইনেলি ভালেকেইজোপামান গছত জলকীয়াও লাগিছে। মইহে পিছে আপোনালোকক ভিডিঅ'ত দেখাব পৰা নাই। তাৰপিছত আহিলোঁ গা পা ধুই আজৰি হৈ পাকঘৰত, আৰু ৰাতিপুৱা ডেইলি ৰুটিনত মিষ্টাৰলৈ যিহেতুকে বনাই দিব লাগে টিফিন, আৰু এয়া মই বনাই আছোঁ মিষ্টাৰলৈ ৰুটি। যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেন্তে মই পটাপট কামবিলাক কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। আৰু এয়া মিষ্টাৰলৈ টিফিনটো ৰেডি কৰি থৈ তাৰপিছত আহিলোঁ পাকঘৰলৈ। আৰু আজি ৰাতিপুৱা সকলোৱে ভাত পানী খাই আজৰি, মানে আজি ঘৰৰ সকলোৱে গৈছে পথাৰলৈ, যিহেতুকে পথাৰত পকিছে ধান দাবলৈ গৈছে। বাচন বৰ্তন উলিয়াই নিলোহে হয়, চাওকচোন ফুট চাই নাই, আকৌ আহিলোঁ ততাতৈয়াকৈ ফুট চাই নিবলৈ, তাতে আকৌ গৰম গৰম, উপায়ো নাই। ব'লক তেন্তে বাচন বৰ্তন ধুই লওঁ। দিনৰ ভাগত তেনেকৈ ভিডিঅ' কৰা নহ'ল, যাৰ কাৰণে আপোনালোকক তেনেকৈ একো দেখাব নোৱাৰিলোঁ। আৰু একেবাৰে আহি গ'লোঁ ৰাতিৰ সময়ত, আৰু আপোনালোকে থাম্বনেইল দেখি গম পাইছেই আমি খাম আজি হাঁহ মাংস। আৰু হাঁহ মাংসৰ লগত যিহেতুকে পিঠা খাম, আৰু লগতে আকৌ সিদ্ধান্ত হ'ল হঠাতে হাঁহ মাংসৰ লগত লাই শাক খোৱাৰ কথা, আৰু সেইবাবে ৰাতিয়ে ছিঙিব আহিলোঁ লাই শাক। ৰাতি ছিঙিব নাপায় বুলি কয়, তথাপিতো উপায় নাই, খাম বুলি কৈছে, সেইবাবে ৰাতি লাই শাক ছিঙিবলৈ আহিলোঁ। আৰু এইফালে দেখিছেই নহয় হাঁহ মাংস কাটি আছে, আৰু একেবাৰে কোবতে ধুই মেলি ৰেডি কৰি লৈ আনিলোঁ। এয়া পিঠাৰ লগত হাঁহ মাংস ৰেডি হৈ গ'ল, আৰু আজিৰ ৰাতিৰ ফাইনেল থালিখন। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।